নমস্কাৰ, মোৰ অন্যতা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ মোৰ ছোৱালীজনীয়ে হাতে কৰা এম্ব্ৰইডাৰী অকণমানকে দেখাওঁ বুলি। তাই কেইটামান হোষ্টেলতে অৰ্ডাৰ লৈ আহিছিলে, তাকে কৰোঁ বুলি ঘৰলৈ লৈ আহিলে সকলোখিনি সামগ্ৰী। কেইটামান অৰ্ডাৰ ডেলিভাৰীও দিলে বাৰু, আৰু তাকে পুৱাই চাহ খাই কৰোঁ বুলি বহি ল'লে। তাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি অকণমান ভিডিঅ' কৰি দেখাওঁ বুলি ল'লোঁ। আৰু এনেদৰে কৰি মেলি তাই আবেলি কম্পিউটাৰ ক্লাছ লৈ গ'ল। কম্পিউটাৰৰ পৰা ঘূৰি আহোঁতে তাই লৈ আহিছিলে চিঙৰা লৈ আহি সন্ধিয়া টাইমত আমি আটাইকেইজনী বহি ল'লোঁ। ইয়াত দেখিছেনে চাহ বাকি লৈছোঁ খাবৰ কাৰণে। মোৰ ভতিজা ছোৱালীজনী আছিলে, যিহেতু আমাৰ তিনিজনীৰ কাৰণে সন্ধিয়া বহি ল'লোঁ চাহ খাওঁ বুলি। কথা বতৰা পাতি মেলি এনেদৰে সময়খন কটালোঁ চাহ খাই। মোৰ এই ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পায় বাৰু জনাবচোন। আগলৈ আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।